महाबीर लाचित बरफुकननि 400 बोसोरारि जोनोम साननि लोब्बाजों बाक्सा जिल्ला खुंथायनि बानजायनायाव हानजा सुरदों। महाबीर लाचित बरफुकननि 400 बोसोरारि जोनोम साननि लोब्बाजों दिनै नैथि सानखालि फुंनि समाव बाक्सा जिल्ला खुंथायनि बानजायनायाव मोनसे गिदिरथार हानजा सुरनाय हाबाफारि खुंनाय जायो। आसाम पुलिस 24 नं आइआरबिएननि जवान फरायसालिनि फोरोंगिरि मावफारिया जिल्ला बेंगिरि आरो पुलिस बिबानगिरिफोरजों लोगोसे गोबां रायजो राजाफोरा बे हाबाफारियाव बाहागो लायो। बे हानजा सुरनाय हाबाफारिनि गेजेरजों महाबीर लाचित बरफुकनआ होलांनाय बिहोमाफोरनि सोमोन्दै रायजो राजाफोरखौ मिथिहोनो नाजादों होननानै जिल्ला बेंगिरि मासान्दा मेगदालिन पार्टिना फैगौ 24 अक्ट'बरसिम सानफ्रोमबो हारिमुआरि हाबाफारि, सिबस्रांनाय हाबाफारि बायदि गुबुन गुबुन हाबाफारिफोरखौ लानाय जागोन होननानै जिल्ला बेंगिरिया मिथिहोदों। আমি আপোনালোকে গম পাই হ'বলা যে বীৰ লাচিত বৰফুকন আমাৰ অসম সমাজৰ একদম স্বাভিমান গৰাকী আৰু তেখেতৰ জন্ম জয়ন্তীৰ অনুষ্ঠানত আমি 8 দিনমান প্ৰগ্ৰাম পাতিবলৈ লৈছোঁ। কালি আমি ষ্টাৰ্ট কৰিছিলোঁ, কালি SP ডাঙৰীয়া এৰেঞ্জ কৰিছিলে, বহুত ধুনীয়াকৈ আপোনালোকে পাৰ্টিচিপেটো কৰিছিলে, আপুনি চাইছে ইমান ধুনীয়াকৈ মাৰ্চ পাষ্ট কৰিছে। আজিৰ দিনটো আমি ৱাকেটন কৰিছোঁ আৰু ৱাকেটনৰ লগত আজি এছে কম্পিটিশ্যন, যিটো আপোনাৰ ৰচনাৰ কম্পিটিশ্যনো হ'ব, সকলো স্কুলছত হ'ব, অকল আমাৰ বাক্সা জিলাতে নহয়, সকলো আছামৰ যিমানখিনি স্কুলছ আছে তাত ৰচনা কম্পিটিশ্যন হ'ব। কালি 20 তাৰিখৰ দিনাখন ডে অফ ছ'চিয়েল ছাৰ্ভিচ বুলি ঘোষণা কৰা হৈছে। তো সেইদিনাখন আমি ট্ৰি প্লান্টেশ্যন কৰিম, আমি ক্লেনলিনেছ ড্ৰাইভ নিজৰ নিজৰ স্কুলছত কৰিম আৰু আমি যিটো বাক্সা জিলা এটা ইউনিক ইনিচিয়েটিভ লৈছে যে আমি যিমানখিনি আমি অংগনৱাড়ী এডপ্ট কৰিছিলোঁ 2 অক্টোবৰত, সেইখিনি অংগনৱাড়ীত আমি গৈ আমি বীৰ লাচিত বৰফুকনৰ ধুনীয়াকৈ তাত আমি অনুষ্ঠান পাতিম বুলি। আৰু 21st আমি এটা অটো ৰেলী কৰিম আমাৰ DTO ডাঙৰীয়াৰ লগতে। তাৰপিছত আমি 22nd ধুনীয়াকৈ চাইকেল ৰেলী কৰিম। 23rd আপুনি আহিব, আমাৰ ৱাল পেইণ্টিং আমি DC অফিচ প্ৰমাইচেছত কৰিবলৈ লৈছোঁ। আৰু 24th আমি ধুনীয়াকৈ কালচাৰেল প্ৰচেশ্যন, কালচাৰেল প্ৰগ্ৰামছ সেইখিনি আমি কৰিম। আৰু 25th যিটো চেণ্ট্ৰেল প্ৰগ্ৰাম আছে, যিটো আমাৰ বিজ্ঞান ভৱনত হ'ব, যাত আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ আৰু অনাৰেবল হোম মিনিষ্টাৰ ডাঙৰীয়া, লগতে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ আৰু যিমান আমাৰ বিভিন্ন মন্ত্ৰী ডাঙৰীয়াসকল আছে তেখেতে তাত পাৰ্টিচিপেট কৰিব, যিটো আমি ইয়াৰ পৰা বহি আমাৰ ডিষ্ট্ৰিক্ট ফাংচনৰ পৰা বাৰামা কলেজত যিটো আমি পাতিবলৈ লৈছোঁ, তাত আমি বহি মানে লাইভ টেলিকাষ্ট কৰি লাগিলে ইণ্টাৰেকশ্যনো কৰিম PM ডাঙৰীয়াৰ ছাৰৰ লগত। Muzailah.